নমস্কাৰ। আমাৰ যিটো কনষ্ট্ৰাকশ্যন লাইনৰ কাম আমি যিবিলাক কৰোঁ তাক আজিকালি বহুত দিন ধৰি কৰি আছোঁ। বহুতে জানে আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ আৰু বহুত পৰিচয় তেনেকুৱা হৈ গৈছে। কাৰণ অসমৰ বহুকেইখন ডিষ্ট্ৰিক্টতে আমালোকে কাম কৰোঁ তেনেকুৱা ব্ৰিজ বিল্ডিং, ৰাস্তাৰ কাম, তাৰপিছত এই যে চেণ্ট্ৰেল লাইনত যিবিলাক কাম থাকে, ৰোড ফাৰ্নিচাৰৰ কামবিলাক যে থাকে, যে চাইনবোৰ্ড লগোৱা বা ৰোড মাৰ্কিং, ক্ৰাছ বেৰিয়াৰ, এইবিলাক কিছুমান বেলেগ ধৰণৰো টেণ্ডাৰ থাকে। তেনেকুৱা ধৰণৰ কাম বেছিভাগ মানুহে মানে চিনাকি হৈয়ে গৈছে আজিকালি যে আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰোঁ। আৰু কামবিলাক কৰি থকা অৱস্থাতো বহুত ধৰণৰ তেনেকুৱা ছাইড অনুযায়ী বহুত ধৰণৰ তেনেকুৱা মানুহৰ লগ হয়, পৰিচিত হয়। ঠিক আছে, সেই হিচাপত আমাৰ লোকেল যিবিলাক হয়তো মৰিগাঁও ডিষ্ট্ৰিক্টতে কাম চলি আছে বা হোজাই ডিষ্ট্ৰিক্টতে কাম চলি আছে, সেই হিচাপত ওচৰ চাপৰিয়ে কিছুমান মানুহৰ মানে ৰাইজৰ আপত্তি থাকে কাম চলি থকা জেগাবিলাকত। এনেকুৱা আপত্তিবিলাক যে দাদা আপোনালোকে যে কাম কৰি আছে বা আপুনি কাম যে কৰি আছে ইয়াত মানে মইতো লোকেল, মোৰ ঘৰ ইয়াতে, মোৰ ঘৰৰ ওচৰৰে কাম, মই ইয়াত মানে কিবা উপাৰ্জনৰ কিবা এটা পাম নেকি? মই কওঁ উপাৰ্জনৰ মানে কি পাৰিব এনেকুৱা ধৰণৰ যে হয়তো ঘৰৰ ওচৰত বিল্ডিঙৰ এটা কাম চলি আছে বা ব্ৰিজ এটাৰ কাম চলি আছে, যিকোনো ৰাস্তাও হ'ব পাৰে, চলি আছে। সেই কাম অনুযায়ী কি হয়, আমাৰ কিছুমান বস্তুৰ প্ৰয়োজন হয় যে ওচৰৰ পৰা ল'ব লাগে। যেনেকুৱা এতিয়া কাম চলি আছে শোণিতপুৰত বা মৰিগাঁৱত, এনেকুৱা ছাইডত চলি আছে যে মই নগাঁও টাউনৰ পৰা যে তাত বালি পঠাম বা নগাঁও টাউনৰ পৰা যে তাত মাটি পঠাই দিম, সেইটোতো অসম্ভৱ না। তেনেকুৱা ধৰণৰ বস্তু, যেনেকুৱা বিল্ডিং এটাৰ কাম চলি আছে হয়তো হোজাইতে চলি আছে, সেই ছাইটত প্ৰয়োজনীয় বস্তু কিছুমান লাগে আমাক। যেনেকুৱা প্ৰথম অলপ মাটিৰ প্ৰয়োজন হয়, তাৰপিছত বিল্ডিঙৰ কাম চলি মানে আমাৰ ঢালাইবিলাক যেতিয়া চলে তেতিয়া আমাৰ শিলগুটিৰ প্ৰয়োজন হয়, বালিৰ প্ৰয়োজন হয় লগতে যেতিয়া তাৰপিছত ওপৰত আহি যায় ফাউণ্ডেশ্যনৰ কাম চেছ কৰি তাৰপিছত আমি ইটাৰ প্ৰয়োজন হয়। তেনেকুৱা ধৰণৰ বস্তুবিলাক আমাক দিব পাৰিব যদি আমাৰ লগত সেই ওচৰতে পোৱা যিবিলাকে মানুহে দি আছে সেইবিলাক মানুহৰ লগত ৰেটবিলাক যদি মিলি যায়, তেনেহ'লে আপোনালোকে সেইবিলাকে ছাপ্লাই দি উপাৰ্জনটো কৰি ল'ব পাৰে। ঠিক আছে, সেইটো কৈছোঁ, যোগাযোগ ৰাখিলে আপোনালোকেও পাৰিব।